2021 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া অসম টেট পৰীক্ষাত যিসকলে অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে আমি অবিৰতভাৱে ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ। আজি আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ওপৰত কেইটামান প্ৰশ্ন আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আহকচোন আমি আৰম্ভ কৰোঁ। আজি আমি আপোনালোকৰ মাজত কৈছোঁৱেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে আলোচনা কৰিম আৰু আপোনালোকে 2021 বৰ্ষৰ যি টেট পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ বাবে সিলেবাস অনুসৰি যিসমূহ পাঠ আগবঢ়াম সকলো পাঠ সিলেবাস অনুসৰি আপোনালোকৰ বাবে আগবঢ়োৱা হ'ব। চন্দ্ৰকুমাৰ আগৰৱালা 1867 চনৰ 28 নৱেম্বৰত তেজপুৰত তেখেতৰ জন্ম হৈছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম চনটো মনত ৰাখিব 1867 চনৰ 28 নৱেম্বৰৰ তেজপুৰত। ইয়াৰ পিছৰ প্ৰশ্নটি লৈ আহিছোঁ। ৰোমান্টিক কবি অসমীয়া সাহিত্যৰ গীতি কবিতাৰ প্ৰৱৰ্তক। ৰোমান্টিক কবি বুলি জনা যায় চন্দ্ৰকুমাৰ আগৰৱালাক আৰু গীতি কবিতাৰ প্ৰৱৰ্তক কোন বুলি যদি সোধে আমি ক'ব লাগিব চন্দ্ৰকুমাৰ আগৰৱালা। গীতি কবিতাৰ প্ৰৱৰ্তক চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পাছৰ প্ৰশ্নটি লৈ আহিছোঁ। চন্দ্ৰকুমাৰ আগৰৱালাৰ দেৱৰ ওপৰত ইয়াৰ পিছৰ প্ৰশ্নটি লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সহযোগত চন্দ্ৰকুমাৰ আগৰৱালাই কলিকতাৰ পৰাই 1889 চনত প্ৰকাশ কৰে প্ৰসিদ্ধ জোনাকী আলোচনী। অতি গুৰুত্বপূৰ্ণ, এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পাছৰ প্ৰশ্নটি লৈ আহিছোঁ। জোনাকীৰ প্ৰথম দুটা সংখ্যাৰ সম্পাদক আছিল। জোনাকী কাকতখনৰ প্ৰথম দুটা আলোচনীখনৰ প্ৰথম দুটা সংখ্যাৰ সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পাছৰ প্ৰশ্নটি লৈ আহিছোঁ। 1918 চনত ডিব্ৰুগড়ৰ পৰা তেওঁ 7দিনীয়া বাতৰি কাকত অসমীয়া প্ৰকাশ কৰে। তেওঁ প্ৰকাশ কৰা 7দিনীয়া বাতৰি কাকতখনৰ নাম কি আছিল? অসমীয়া। 1918 চনত। আৰু এই কাকতখনে 1930 চনত 3দিনীয়া হিচাপে আৰু একেবাৰে শেষত এই কাকতখন দৈনিক অসমীয়ালৈ ৰূপান্তৰ হয়। মনত ৰাখিব 1918 চনত ডিব্ৰুগড়ৰ পৰা তেওঁ 7দিনীয়া বাতৰি কাকত অসমীয়া প্ৰকাশ কৰিছিল আৰু পৰৱৰ্তী সময়ত যি নামেৰে জনা গৈছিল এইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব। প্ৰতিমা খনিকৰ বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালাক আৰু তেখেতৰ যি কবিতা পুথি প্ৰতিমা আছিল, প্ৰতিমা কবিতা পুথিখনত মুঠ কবিতাৰ সংখ্যা আছিল 46টা আৰু তেখেতৰ অন্য এখন কবিতা পুথি হৈছে বিন বৈৰাগী। বিন বৈৰাগীত কবিতা সন্নিৱিষ্ট হৈ আছে 12টা। প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালাদেৱক। ইয়াৰ পাছৰ প্ৰশ্নটি লৈ আহিছোঁ। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী। চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী আৰু এইটো বিখ্যাত গীতি কবিতা। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথমখন প্ৰকাশিত পুথি হ'ল প্ৰতিমা। প্ৰতিমাখন কিমান চনত প্ৰকাশ পাইছিলে? 1913 চনত। মনত ৰাখিব প্ৰতিমা খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়। তেখেতৰ প্ৰতিমা প্ৰকাশ হৈছিল 1913 চনত। ইয়াৰ পাছৰ প্ৰশ্ন। প্ৰতিমাখনৰ ওপৰত প্ৰতিমা পুথিখনৰ ওপৰত লক্ষ্মীনাথ বেজবৰুৱাই মন্তব্য কৰিছিল। কি মন্তব্য কৰিছিল? এইটো অতি প্ৰয়োজন। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। এনেধৰণে মন্তব্য কৰিছিল সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই। ইয়াৰ পাছৰ প্ৰশ্ন। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বিতীয়খন যি কবিতা পুথি আছিল বিন বৈৰাগী আৰু এই বিন বৈৰাগীত 1923 চনত প্ৰকাশ পাইছিল আৰু এইখনত মুঠ কবিতাৰ সংখ্যা আছিল 12টা। ইয়াৰ পাছৰ প্ৰশ্ন। চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কেইটামান বিখ্যাত কবিতা হ'ল নিয়ৰ, তেজীমলা, মাধুৰী, চিৰলগৰীয়া, জীৱনৰ লগৰীয়া, সৌন্দৰ্য, জলকৰি। এইবিলাক হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ অন্য কিছু বিখ্যাত কবিতা। চন্দ্ৰকুমাৰৰ কবিতাৰ সমগ্ৰ এখন পুথি এখন প্ৰকাশ কৰিছিল নগেন শইকীয়াদেৱে। চন্দ্ৰকুমাৰৰ কবিতা সমগ্ৰ কোনে প্ৰকাশ কৰিছিল? নগেন শইকীয়াদেৱে। আৰু 1938 চনৰ 2 মাৰ্চ তাৰিখে চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। পৰৱৰ্তী সময়ত আপোনালোকক বাবে এনেকুৱা ধৰণৰ কিছু চমু প্ৰশ্ন আপোনালোকৰ মাজত প্ৰস্তুত কৰি থাকিম, যিবিলাকে আপোনালোকক যাতকৈ কিঞ্চিত হ'লেও পৰৱৰ্তী সময়ত যি অনুষ্ঠিত হ'ব টেট পৰীক্ষা ইয়াত সহায় কৰিব। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব লেটছ ষ্টাডি টিউব আছাম আমাৰ ইউটিউব চেনেল। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।